গাইজ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। এতিয়া আজি মই যাবলৈ ওলাইছোঁ লিডু পাহাৰ কয়লাৰ জেগালৈ যাওঁ। মানে কয়লাৰ আনি যিহেতু মাৰ্ঘেৰিটা মই লিডুলৈ আহিছোঁ, আপোনালোকে চাব পাৰিব বাৰু, দেখাম মই আপোনালোকক। অকণমান উঠোতে ভৰি চৰি বিষাব লাগি গৈছে। অঁ পাহাৰ গাইজ দেখিছে কিমান দিনৰ পাছত লগ পাইছোঁ। এই ওলাবলৈ সি লাজ কৰিছে, যেনে তেনে তাই আগতে ইয়াত এটা ঝৰ্ণা আছিলে, এতিয়া সেই ঝৰ্ণাটো চাওকচোন নাইকিয়াই হৈ থাকিলে, কিনাৰত মানুহৰ ঘৰ বনাই ল'লে। এই অৱস্থা। আগত আমি সৰুতে থাকোঁতে মই ইয়াত এই ঝৰ্ণাখনত গা ধুই পেলাই গৈ ঘৰত মাৰো খাইছিলোঁ। অলপ আগলৈ দেখাই দিব মানে উঠাই নাই, আমি অকণমানেই উঠিছোঁ। এডোখৰ ঝৰ্ণাবস্তি বুলিয়ে কয়, ঝৰ্ণাবস্তিতে আমি আছোঁ। পাহাৰ উঠাই নাই, উঠিমহে এতিয়া। মোৰ লগত আজি ভণ্টি আহিছে, পেক লৈ আহিছে আকৌ। ইমান বেয়া ৰাস্তাটো পাইছোঁ, এইটো কেনেকৈ পাৰ কৰিম তাকে ধৰিবই পৰা নাই। এইফালৰ পৰাই যাব লাগিব, এইডোখৰ উঠোঁতে গাইছ অৱস্থা একদম মই ভৰি দেখিব পাৰিছোঁ। বোকা বোকা চোকা ভৰি পাহাৰত উঠি আছে। এইডোখৰ দেখিছেনে, ভইচ অভাৰ কৰি দিছোঁ ভিডিঅ'টোত, মানে দীঘল হৈ গৈছিলে যে। গোটেই গাড়ীয়ে ৰাস্তা বোকা বোকা কৰি দিলে, মানে গাড়ী অহা যোৱা কৰি থাকে যে সেইকাৰণে। আৰু এইডোখৰ এই স্পট মানে আৰু কয়লা পেলাই থৈছে, এইডোখৰত কয়লা পেলাই থৈছে। এতিয়া কয়লা বন্ধ হৈ আছে যে, বৰষুণ দিলে মানে কয়লা বন্ধ হৈ থাকে, সেইকাৰণে এইডোখৰতে পেলাই থৈছে। এই নাগিনীকেইজনী দেখিছে নে, এনেকৈ বকি থাকে। আৰু গাইজ যোৱাটো ভিডিঅ' মোৰ মানে অকণমান কওঁতে ভুল হৈ গৈছিলে। এখন প্লাম ৰিজৰ্ট নাছিলে, প্লাম ৰিজৰ্ট আচলতে নতুনকৈ খুলিছে তিনিচুকীয়া বাইপাছ। ইমানডোখৰ যাবই নালাগে পদ্মিনী। মই বহুত হেঁপাইছোঁ উঠোতে ইমানডোখৰ। পদ্মিনী ৰিজৰ্ট সেইখন মানে পদ্মিনী ৰিজৰ্ট আছিলে, প্লাম ৰিজৰ্ট নাছিলে। মোৰ ভুল হৈ গৈছিলে আৰু ভইচ অভাৰ কৰিছিলোঁ মই কিবা কাৰণত, কাটি পালোঁ নেকি। আকৌ মোৰ এতিয়া সেইটো ভিডিঅ'ত কপিৰাইটো আহিলে, দুটা গানত কপিৰাইট আহিছে, সেইকাৰণে মই মিউট কৰি দিবলগীয়া হৈছে। কপিৰাইট যিহেতু ইউটিউবত মানে কপিৰাইট হৈ গ'লে মানে সেইটো ভিডিঅ' নাথাকে, কাটি দিব লাগে কপিৰাইট এইডোখৰ, সেইটো কথা। আৰু মোৰ কওঁতে ময়ো গম পাইছোঁ মোৰ ভুল হৈ যায়, ক'ব নোৱাৰোঁ ভালকৈ। এতিয়া কথাবোৰ ক'বলৈ পৰা হোৱা নাই, কিন্তু লাহে লাহে শিকিম গাইজ। বিৰাট ভাগৰ লাগিছে। গাড়ী দেখাম এতিয়া আপোনালোকক, ৰ'ব। এইখন চব গাড়ী নামি আছে ওপৰৰ পৰা। ভিডিঅ' কৰা দেখি একদম ঘূৰি ঘূৰি চাই গৈছে মোক এজনে। खत्म, बाय बाय, टाटा, गुड बाय, गया। এনেকৈ কয়লা নমোৱা হয় আচলতে ওপৰৰ পৰা, সেইকাৰণে ৰাস্তাবোৰ বেছি বেয়া হৈ গৈছে। খোজকাঢ়ি এইফালৰ পৰা নাযায় নেকি, এই মানুহজনী পাছফালে যাওঁ। তেওঁলোক চালে জানে এইফালৰ পৰা গাড়ী পাৰ হৈ যায়, এনে খোজকাঢ়িবলৈ এইটো ৰাস্তা বনাই থৈছে চাগে। ইমানটো উঠোতে ভাগৰ লাগিছে। এওঁলোক চাওকচোন কয়লালৈ নামে, আকৌ কয়লালৈ এনেকৈ উঠে, বস্তু কয়লা বিক্ৰী কৰি তলৰ পৰা বস্তু লৈ দোকানৰ পৰা বজাৰৰ পৰা আকৌ উঠিবলগীয়া হয়। আমি এইটো কিনাৰ ৰাস্তা দি আহিছোঁ। এইটো ৰাস্তা যিহেতু গাড়ী গৈ গৈ একদম ৰাস্তাটো শ্লিপ কৰি থৈছে, বোকা পূৰা। এয়া দেখিছেনে, এইবোৰ গাড়ী এনেকৈ উঠে ৰাস্তাবিলাকৰ পৰা। ৰাতি কাম হয়, ৰাতি 12টা এটাতো এনেধৰণে এইটো ৰাস্তাৰে এনেকৈ কাম হৈ থাকে। এইফালে পাহাৰতো ইমান ধুনীয়া ধুনীয়া ঘৰ বনাব পাৰে, চাওক বৰ ধুনীয়া ধুনীয়া ঘৰ বনাইছে পাহাৰতো।
আপোনালোকক কিমান ওপৰত উঠিব লাগিব আকৌ ঘৰৰ কাৰণে অঁ আৰু 2 কিলোমিটাৰ উঠিব বাপৰে এইটো ক'ৰবাত ঝৰ্ণা আছে নেকি ওচৰত দূৰত আছে আপোনালোকে এতিয়া এইফালে যাব যাওক দেই বাই বাই গাড়ী উঠি আছে আমি কলে গৈ আছো কিমান ধুনীয়া লাগিছে কোৱা কিমান ধুনীয়া ভিউ এডোখৰ চাওকচোন গাইজ একদম ক্লাউড হৈ আছে অকণমান নাহোকৈ বহুত ওপৰতে আমি আহি পাইছিলোঁহি এডোখৰ জেগা মই মানে ৰাস্তা ভুল কৰিলোঁ ভুল কৰি ইমানখিনি পালোঁহি বৰ ধুনীয়া লাগিছে গোটেই মানে চহৰখন ভালকৈ দেখা পোৱা যায় গোটেই লিডু মাৰ্ঘেৰিটালৈকে আচলতে দেখা পোৱা যায় নেকি এডোখৰ পৰা বহুত ধুনীয়া লাগিছিলে চাওকচোন কিমান ধুনীয়া পৰিৱেশ ইমান কষ্ট কৰি আহি যেতিয়া এনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা যায় মানে বহুত ভাল লাগে মনটো চাওক টাউনখন বেলেগ এটা চাইডৰ পৰা ভালকৈ দেখি পালোঁহেঁতেন চাগে আমাৰ ৰাস্তাটো অকণমান ভুল হৈ গ'ল চাগে অহাটো সেইফালে গাড়ীবোৰ দেখিছেনে চব কাম হ'ব এইবোৰ এতিয়া দিনতো কাম হয়তো দিনৰ কামৰ কাৰণে এইখিনি গাড়ী আছে ওপৰতো আছে সেইবোৰ এনেকৈ ৰখি আছে চাৰিওফালে মানুহে সেইবোৰ এইটো চাই জেগাটো আমি দেখাই আহিছিলোঁ যে সেইটো জেগাটো এতিয়া মানুহ কাম চলি আছে আজি বতৰটো অকণমান ভাল যে কাম চলিছে গোটেই গাড়ী উঠা নমা কৰি আছে আমি মানে খোজকাঢ়িবই জেগা অকণমান নাপাইছোঁ এনেকুৱা হৈছে ভয়ো লাগিছে আৰু পিছল ন গোটেই ৰাস্তাটো গাড়ী উঠা ৰাস্তা আৰু গোটেই বেয়া ৰাস্তা ন এতিয়া আমি কোনফালৰ পৰা যাম সেইফালৰ পৰাই যাব লাগিব এইটো ঘৰটো চাওকচোন পাহাৰৰ ওপৰত কি ধুনীয়া ঘৰ বনাইছে চাওক আমাৰ টাউনত থাকিও তেনেকুৱা ঘৰ নাই তেওঁলোকে পাহাৰৰ ওপৰত ইমান ধুনীয়া ঘৰ বনাইছে নামোতে ভালেই লাগে আচলতে উঠোতেহে বৰ মানে কষ্ট হয় উঠোতে বিৰাট কষ্ট হয় নামোতে নামি থাকোঁতে ভালে লাগে গৰমো নালাগে ভাগৰো নালাগে বেছি ওপৰৰ পৰা আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ মোৰ মানে ৰাস্তাটো আজি অকণমান ভুল হৈ গ'ল নেকি যাওঁতে ৰাস্তাটো আজি বেলেগ চাইডে আহি দিলোঁ সেইকাৰণে অকল মানে কয়লাৰ য'ত কাম হৈ আছে সেনেকুৱা ৰাস্তাতহে আহি পালোঁ আৰু ইডোখৰ যাবলৈ মানে মই ৰাস্তাই বিচাৰি নাপালোঁ
ঘৰ দেখিছেনে কেনেকুৱা বনাই থৈছে। এখন পাহাৰৰ এখন স্কুল চাওক, পাহাৰত এখন এখন স্কুল হয় তেওঁলোকৰ। গোটেই ধূলিৰ ৰাস্তা। ৰ'দ নিদিওঁতে ভালে লাগিছে আৰু ৰ'দ দিওঁতে একদম অৱস্থা বেয়া আৰু একদম ধূলি। গাড়ী पानी मिलेगा एक गिलास बाबू। मरम लगा पोवाली सब। नाम क्या है, नाम क्या है, नाम क्या है, बोलो नाम। उसे प्यार पे बहुत करते हैं हमको। পলাইছে লাজতে দেখিছেনে, পলাইছে বাচ্চা। बोलो नाम क्या है, लिडू। लिडू थैंक यू। हाँ पानी गिलास खाई बहुत ভাল লাগি গৈছে মনটো। টিংখিনি সেইটোৱে প্লেটফৰ্ম হয় লিডু। এইখিনি চাংঘৰবোৰ চাওক কি ধুনীয়া ধুনীয়া। A few moments later. এইখনে আচলতে লিডু টাউন। গোটেই টাউনখন ইয়াৰ পৰা দেখি পায়। এইফালে দুৰ্গাবাৰী হয়, এইফালে তাত এই ওচৰতে আমাৰ ঘৰটো আচলতে। বলক তললৈ গৈ থাকোঁ। যাওঁতে আচলতে আহোঁতে দৌৰি দৌৰি আহিবলগীয়া হয়, যাওঁতে ওলাইছিলে চৰি। আকৌ ৰাস্তা পাহৰি থাকিলে আমি আগতে আহিয়ে পোৱা নাই। যিটো ৰাস্তাত আহি পাইছিলোঁ সেই ৰাস্তাটো বিচাৰি নাপাইছিলোঁ একদম, আৰু যোনটো ৰাস্তাত কেতিয়াও আহি পোৱা নাই সেইবোৰ ৰাস্তা দি আমি एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। এই ৰাস্তাটো দি এতিয়া আমি তললৈ গৈ আছোঁ। তললৈ গৈ কিনি সৰুকৈ ঝৰ্ণা এডোখৰ আছে, সেই ঝৰ্ণাখন পাৰ হৈ পেলাই গলিটোত অথনি মই দেখাইছিলোঁ এবাৰ চাগে আপোনালোকক। এইডোখৰ জেগাতে মই ঝৰ্ণাটো মানে দেখাইছিলোঁ যে গা ধুই পেলাই সৰুতে মাৰ খাইছিলোঁ দেউতাৰ পৰা। ঘৰত গৈ দেউতাক কৈছোঁ মই ঝৰ্ণাত গা ধুই আহিছোঁ, আৰু দেউতাই ঠিকছে পিটিছে মোক সেইদিনাখন। সেইটো এতিয়াও মনত আছে মোৰ ভালকৈ। আৰু সেই ঝৰ্ণাখন এইফালে আহিলে এই ঝৰ্ণাখন দেখিলে মোৰ আচলতে মনত পৰি যায় এই সৰুকালৰ কথাটো। এইফালে এতিয়া মই এইফালে বহুত পিছল একদম, মানে চাই যাবলগীয়া হৈছে। এতিয়া ঝৰ্ণাখন পালোহি আৰু বেছি লাহে লাহে আগবাঢ়ি গৈ আছোঁ। আৰু তেনেকৈ ভণ্টিক কৈছোঁ তয়ো লাহে লাহে নহ'লে পিছলি পৰিবি, বহুত পিছল যে। আচলতে মইতো এবাৰ পালোৱে, যাওঁতে বোকাই চুকাই সোমাই দিলোঁ। তাৰপাছত মানুহজনীক সুধিছোঁ মই এইফালে যাব পাৰিম নেকি, তেওঁ ক'লে অঁ। এইডোখৰত আহি কিনে গম পালোঁ যে সেইটো ৰাস্তাই এইটো ৰাস্তা হয়। আগতে সৰুতে মই সেইফালৰ পৰা আহিছিলোঁ, এতিয়া এইফালৰ পৰা যাবলগীয়া হৈছে ৰাস্তাটো ভুল হৈ যোৱাৰ কাৰণে। সৰু মানে ঝৰ্ণাখন ডাঙৰ নহয়, এইফালৰ পৰা আচলতে মেইন এইখন নহয়, এইখন ফাটিহে ওলাইছে, ঝৰ্ণাৰ পৰাও ফাটিছে। ফাটি কিনি এইফালে অকণমানকৈ ওলাইছে, কিন্তু পানীখিনি বহুত ঠাণ্ডা, বহুত চেঁচা, ভাল লাগিলে। ভৰিখন অকণমান ইয়াতো ধুই লৈছোঁ ভালকৈ। পানীখিনি ঠাণ্ডা যে একদম আহিবলৈ মনে নাযায়। তথাপিও আৰু এই সৰুখনত এনেকৈ ভাল নালাগে। ইমান চফাও নহয় ইয়াৰ পানীখিনি, চবেই ইউজ কৰে ন। এই মানুহজনীও কৈছে তাই কাপোৰ চাপোৰ ধুৱে বোলে ইয়াতে, সেইকাৰণে আৰু হাত চাত লগাব নোৱাৰিলোঁ আৰু। তাইও ভাল পাইছে, কৈছে ঠাণ্ডা হয় পানীখিনি বুলি।
এতিয়া সেইটো ৰাস্তাই আকৌ ঘৰলৈ গৈ আছোঁ আৰু এডোখৰ আৰু ভিডিঅ' নকৰিলোঁ যাওঁতে, কাৰণ একেটাই ৰাস্তা যাওঁতে অথনি ভিডিঅ' কৰিছোঁৱে যে, সেইকাৰণে আহোঁতে আকৌ ভিডিঅ' নকৰিলোঁ আৰু একেবাৰে ঘৰত গৈহে আপোনালোকক দেখা পাব। 2,000 years later. ঘৰ আহি পালোহি গাইছ, ভাগৰ লাগিলে আৰু অহাৰডোখৰ আৰু সেইডোখৰ ভিডিঅ' নকৰিলোঁ, কাৰণ যাওঁতে ভিডিঅ' কৰিছিলোঁৱে নহয়, সেইডোখৰ আছে। আপোনালোকে ইমানকৈ দি থাকিলেতো বৰো পাব, সেইকাৰণে সেইডোখৰ ভিডিঅ' নিদিলোঁ। আৰু সেইদিনাখন ভণ্টি অহাৰ দিনাখন অকণমান ক্লিপ মই তিনিচুকীয়াৰ এটা ভিডিঅ' কৰি থৈছিলোঁ অকণমানকৈ, সেইটো মই ইয়াৰ লাষ্টত দি দিম, আপোনালোকে চাই ল'ব। আৰু ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কিবা ভুল হৈ গ'লে মোক ক্ষমা কৰি দিব, কাৰণ নতুনকৈ চেনেলটো ষ্টাৰ্ট কৰিছোঁহে, কথা কওঁতে মেলোতে অকণমান ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। থেংক ইউ। ট্ৰেইনখন আহি পালে, এতিয়া আমাৰ বাইদেউ যাব। নেকান্দিবি, কান্দিছ নেকি? এনেকৈ কান্দি মই যাওঁগৈ।